আজি ইঞ্চি চানা মাছ, এই সৰু সৰু মাছ পাতত দিম ৰ'ব। সৰু মাছ পাইছপাই দিগদাৰ চকচো ইমান সৰু সৰু। নলবাৰীৰ পৰা আনাতে হেৰি হৈ গৈছে, পেটা গেলা ওলাই যোৱা হৈ গৈছে। ধুলো মাছকেইটা, মাছকেইটা বহুত লেতেৰা হৈছে, ধুনীয়া চাফা হ'লতে বহুত পানী গেল, 2 বাল্টিং 3 বাল্টিংমান পানী গেল ধোৱাতে। মাছখিনি এতিয়া পাতত বান্ধি এতিয়া অলপমান ৰং গুড়া দিম, কেঁচা মিঠাতেল, itu করতে দিলা। জুইত দিছোঁ, জুইৰ পৰাই উলিয়াই আনিলোঁ। ভাতখন খুলি দিলে যে এটা কি ধুনীয়া গন্ধ আহে, গন্ধটো বিৰাট ভাল লাগে শুনি। মাছ পাতত ৰেডি।